উদযাপন কৰিছিলে আজি ফালেত চিলোৱাই বহুত মানে প্ৰীতি হ'ল আজি মই বেৰগাঁৱত বুট সন্মিলনীত উপস্থিত থাকিবলৈ আহিছোঁ আজি প্ৰায় ৭৯টা বুট কমিটি আছে তাৰে পৰা যিমানখিনি টাৰ্গেট দিছিলে আহিছে প্ৰায় ২,৫০০ বুট কৰ্মী ইয়াত সমবেত হৈছে আৰু প্ৰত্যেকটো বুথ লেভেল যিটো সন্মিলন সমষ্টিভিত্তিক হৈ আছে তাতে মই দেখিছোঁ ব্যাপকভাৱে এটা সফল আৰু এনেকুৱা উৎসাহ আৰু এনেকুৱা এটা উদ্যম থকা কৰ্মীসকল দেখিবলৈ পাইছোঁ UPPL ২০১৫ চনত যিটো আৰম্ভ কৰিছিলোঁ মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে আজি 10টা বছৰৰ ভিতৰতে এটা শক্তিশালী দলত পৰিণত হৈছে আৰু মই ভাবোঁ যে সম্ভাৱনা থকা দল হিচাপে BTR অঞ্চলত UPPL একমাত্ৰ EPF ডাউনত গ'ল EPF আৰু উঠিব নোৱাৰে আৰু অন্য দলবিলাকে ইয়াত শাসনৰ বাকধৰি বা ক্ষমতা দখল কৰিব পৰাকৈ শক্তি আহৰণ কৰিব পৰা নাই কিন্তু UPPL আজি প্ৰতিটা সমষ্টিতে ইমান শক্তিশালী এটা দল হিচাপে উঠিছে বা থিয় দিছে মই ভাবোঁ যে অনাগত নিৰ্বাচনত UPPL দলে 40টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা ইতিমধ্যে কৰিছে আমাৰ দলৰ সভাপতিয়ে চূড়ান্তভাৱে যেতিয়া আনুষ্ঠানিক সিদ্ধান্ত হ'ব তেতিয়া এটা দুটা এফাল সিফাল হ'লেও এইটোৱেই মূল এটা লক্ষ্য তো মই ভাবোঁ যে ইয়াত একক সংখ্যা গৰিষ্ঠতা লৈ UPPLে চৰকাৰ গঠন কৰিব পৰা এটা পজিশ্যন পাব আনফালেদি আমাৰ এলায়েন্স সম্পৰ্কে বহুত প্ৰশ্ন হয় আমাৰ দিছপুৰত এলায়েন্স আছে আৰু দিল্লীতো এলায়েন্স আছে এলায়েন্স এতিয়ালৈকে শেষ হোৱা নাই দিল্লীৰ এলায়েন্সটো 2029লৈকে চলিব সেইকাৰণে কাউন্সিলত কিন্তু আমি সব দলে এটা সিদ্ধান্ত লৈছে যে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ তথাপিও UPPL দল অকলশৰীয়া এটা দল নহয় ইয়াৰ লাখ লাখ জনগণৰ ৰাইজৰ দল আৰু যিটো দেখিছোঁ 5 লাখ ডিজিটেল মেম্বাৰ অলৰেডি হৈ গ'ল তো ইয়াত যিমানখিনি ভোটৰ প্ৰয়োজন হয় এটা ক্ষমতাত আহিবৰ কাৰণে 8 লাখ বা 9 লাখ এটা দলে যদি পাই যায় তেতিয়া ক্ষমতাত আহি যায় 5 লাখে যদি আমাৰ ডিজিটেল মেম্বাৰ তেতিয়া 3 লাখ বা 4 লাখ ভোট এইটো ৰাইজে জনগণৰ ৰাইজ আকাংক্ষী সমৰ্থকসকলে আছে তো সহজতে আমি পাম আৰু আশা কৰোঁ BTCত স্থায়ী শান্তি স্থাপন আৰু উন্নয়নৰ স্বাৰ্থত জনগণৰ ৰাইজে আকৌ এবাৰ যিটো শান্তি চুক্তি স্বাক্ষৰিত কৰাত এই নেতাসকলৰ হাততে BTRৰ বাকজৰি আকৌ দিবলৈ ইচ্ছুক সেইকাৰণে আমি পূৰ্ণ মানে উদ্যমেৰে কাম কৰি আছোঁ যোৱাকালি দেখিছোঁ মানে আমাৰ মাথুৰ ৰিজৰ্টত মানে অসমৰ মন্ত্ৰী আপোনাৰ মন্ত্ৰী নিশ্চয় জানো আমি এনেকুৱা এটা কিবা এটা কথা লৈ তেওঁলোকে আলোচনা কৰিছে আৰু তেওঁলোকৰ মাজত আগৰ চিনাকি আছে এটা বন্ধুত্বও আছে কাৰণ মানে তেওঁলোকে এটা এলায়েন্সৰ গভৰ্ণমেণ্ট আগৰ সময়ত একেলগে কৰিছিল ইয়াত বিশেষ কোনো ৰাজনৈতিক কথা বতৰা নাই আৰু যিহেতু এলায়েন্স পলিচি এইটো দিল্লীৰ আমাৰ BJPৰ যিটো ৰাষ্ট্ৰীয় নেতা ৰাষ্ট্ৰীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰমোদ বড়ো এই তিনিজনৰ মাজতে দলীয় স্থিতিটো লৈ পেলাই কৰা এটা এলায়েন্স এই হিচাপে এইটো এই পৰ্যায়তে আলোচনা হ'ব তেওঁলোকৰ যিটো ব্যক্তিগত সম্পৰ্ক হিচাপে যিটো লগ ধৰা কথা বতৰা কোৱা চাহ খোৱা এইটো ডাঙৰ কথা নহয় বাছবাৰীৰ ঘটনা সম্পৰ্কত আপোনাক যিহেতু বহুতে মানে সমালোচনা কৰিছে এইটো চাব বাছবাৰীত যিটো হৈ আছে তাৰ কাৰণে কিন্তু অনুশোচনা কৰিব পাৰিছে এদিন আদানীয়ে গুচি যাব তেতিয়া এইবিলাক মানুহে আমাক শপনি দিব গালি শপনি দিব আৰু আফচোচ কৰিব যে ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আহিছিলে অনুষ্ঠান আহিছিলে প্ৰতিষ্ঠান আৰু পুঁজি বিনিয়োগ আহিছিলে এইটো ধৰি ৰাখিব নোৱাৰাৰ কাৰণে BTRৰ অৰ্থনৈতিকভাৱে লোকচান হৈছে কাৰণ আজিৰ দিনত ভাৰতবৰ্ষত কোনো ঠাইত দেখা নাপাওঁ যে ইণ্ডাষ্ট্ৰি আহিলে ইণ্ডাষ্ট্ৰি নালাগে আৰু ইণ্ডাষ্ট্ৰি অহাটো চবেই বিচাৰিছে এতিয়া যদি আমিতো জবৰদস্তিকৈ নিদিওঁ কাৰোবাৰ মাটি খালি লৈ কাৰোবাৰ জীৱন লৈ পেলাই আমি ইণ্ডাষ্ট্ৰি বনাবলৈ যোৱা নাই কিন্তু তেওঁলোকক বুজনি দিব দিছে যে আমাৰ কি লাভ হ'ব তথাপিও যদি নেৰে আমি বিকল্প পথ উলিয়াম আমি যেনেকৈ হ'লে BTC অঞ্চলতে ৰাখিবলৈ চেষ্টা কৰিম নহ'লে কিন্তু আপাৰ আছাম বা মধ্য আছামত গুচি যাব আৰু যেতিয়া গুচি যাব তেতিয়া সেই একে মানুহবিলাকে আমাক গালি শপনি দিব ইণ্ডাষ্ট্ৰি কিয় ৰাখিব নোৱাৰিব যোৱাকালিলৈকে ইয়াৰ বিশেষ ৰাজনৈতিক দলৰ মানুহে আমাক সমালোচনা কৰিছে এডভান্টেজ আছাম আহি গ'ল BTCত কি বিনিয়োগ আনিছে কি মানে কি ইনভেষ্টমেণ্ট আনিব নোৱাৰিলে প্ৰমোদ বড়ো UG ব্ৰহ্ম একো কৰিব পৰা নাই আজি আহি গ'ল 30,000 কোটি টকাৰ
এই অকল মানুহে এইটোকে আকৌ প্ৰতিবাদ কৰে ছদ্মবেশী কিছুমান ৰাজনৈতিক নেতাৰ উচতনিত এনেকা উত্তপ্ত পৰিস্থিতি হৈ আছে আমি জানো 2-3 দিনৰ ভিতৰত গোটেই পৰিস্থিতি সলনি হ'ব भोट सन्मिलन खालामबाय बे समाव गोजोनथाव बाथ्रा बिटिआर सरकार लोगोसे इउपिपिएल दोलोनि गाहाय एबा जोंनि इउपिपिएल दोलोनि आफादगिरि आरो बिटिआरनिबो गाहाय खुंगिरि मुस्रि प्रमद बर' बिथांनि दैदेननायाव जोंनि सरकार आरो दोलोआ जेरैबायदि खामानि मावदों रायजोनि खाथियाव थांनानै रायजोनि मोनफ्रोमबो जेंना जेंसिखौ सुस्रांनायनि थाखाय जेरैबायदि राहा लादों बेखौ नुनानै बिटिआर ओनसोलनि गुबुन गुबुन हारि माहारिनि सुबुंफ्रा इउपिपिएल दोलोआव जगदान जादों आरो बेबायदि हिसाबै जोङो थांनाय दाननिफ्राय बिटिआरनि मोन 40 समस्तियाव भोट सन्मिलन लागासिनो दङ आरो बेबायदिहाय दिनै 32 नं भेरगाव समस्तिनि सिङाव जोङो भोट सन्मिलन लादोंमोन आरो दिनै बे भोट सन्मिलनाव जोंहा 3000निख्रुइबो बांसिन बुथ लेभेलनि सोद्रोमाफ्रा बाहागो लादों 79टा बुथ केन्द्र दङ जोंहा 14 पिसिडिसि एबा प्राइमारि मोनफ्रोमबो बुथ कमिटिनिफ्राय मोनफ्रोमबो पिसिडिसिनिफ्राय जों जेसेबांखिनि बुथ कर्मीखौ खावलायदोंमोन मोनसे बुथ कमिटियाव जोंहा 40 आरो 30 बेबायदियै बिथांमोना बाहागो लाफैदों गतिके जों जथेस्थ मिजिं थिदों जे रायजो राजाफ्रा जेरैबायदि जोंखौ बजबनानै लादों आरो बेबायदिनो जोङो फैबाय थानाय बिसायख'थिखौबो जोबोद मोजाङै जों बारलांदों दिनै बुंबाय थादों बेरेखा जिहेतु बिपिएफआ बेहाय गावसिनावसो बांसिन जइन जादों होननानै फोरमायदों बिपिएफनि दोलो बिथांमोननि मावथिनिफ्राय दिनैबो 28 जन सोद्रोमाया इउपिपिएल दोलोआव जइन जादों सानफ्रोमबो बिथांमोननि दोलोनिफ्राय सोद्रोमाफ्रा फैनानै जगदान जाफैबाय थादों जगदान जानायनि जाहोनानो जाहैबाय जिहेतु बिटिआरआ मोनसे काउन्सिल आरो बे काउन्सिलाव सरकार सलायनांगौबा आन्चलिक दल एबा ओनसोलारि राजखान्थियासो हायो आरो बे हिसाबै बिटिआरआव मोननै ओनसोलारि राजखान्थि हान्जा दङ बिपिएफ आरो इउपिपिएल दिनै बिपिएफनि जि हालोद बियो मोजां नंला रायजो राजाफ्रा मोनथिबाय जे बिपिएफआ माब्लाबाबो बाहाय सरकार दानो हाला बिथांमोना देरहानायनि माब्लाबाबो फारिसिम सहैनो हाला दा बेखायनो बिथांमोना जिहेतु हाला बे हिसाबै बिपिएफनि गोबां सोद्रोमाया गोबां दैदेनगिरिया जोंनि इउपिपिएलआव जगदान जानायखौ जोङो नुनो मोनदों आरो बिथांमोनखौ जोङो खावलायदों जों इउपिपिएल दोलोआव थानानैनो जोंनि बिटिआरखौ जोङो खुंनायनि जिहेतु खाबुआ दङ बिटिआरनि गाहाय मुस्रि प्रमद बर' बिथांनि दैदेननायावनो बिटिआरआव बर'जों लोगोसे गुबुन गुबुन हारि माहारिनि सुबुङा आवगायबोदों दा बे हिसाबै जोंनि बिपिएफआव थानाय बर' आरो गुबुन गुबुन हारि माहारिनि सुबुङाबो जोंनो फैनानै एखेलगे जों खामानि मावनो हायो आं बेखौ खावलायबाय